আমৰ বতৰত আমি জানো আমৰ সুকীয়া সোৱাদ নললে হ'ব নমস্কাৰ মই আজি আপোনালোকলৈ আমৰ এটা জ্বলা মিঠাই ৰেচিপি লৈ আহিছো চাওঁচোন আহক কেনেকৈ বনালো এই ৰেচিপিটো কেইটামান কেঁচা আম পাৰি ধুনীয়াকৈ ধুই লৈছো এয়া আমখিনি ধুই এতিয়া এটা এটাকৈ গুটেখিনিৰ বাকলি গুচাই লৈছো গুটেই আমখিনি গুচাই হোৱাৰ পাছত এতিয়া এই আমখিনি সৰু সৰুকে টুকুৰা কৰি লৈছো আপোনালোকে ইচ্ছা কৰিলে পিছনাটো পিছি ল'ব পাৰে এখিনি মানে বহুত বেছি মিহি হ'ব লাগিব আমি অকল এনেকে সৰু সৰুকে কাটি ৰাখি নিদু ইয়াৰ পাছত আকৌ আমি মিক্সিত মাৰিম আপোনালোকে পিছনাত পিছি লৈ এনেকে মিক্সিত মাৰি দিলে মানে পুৰা পানী নিচিনা হৈ যাব লাগিব তেতিয়া আপোনাৰ এই ৰেচিপিটো বা জ্বলা টেঙাৰ ৰেচিপিটো বনাবলৈ ভাল হ'ব কাটি লোৱা আমখিনি এতিয়া আমি মিক্সিত দি দিম অলপ নিমখ লগতে দি দিছো এতিয়া এইখিনি পিছা হ'ব এয়া চাকচোন কিমান ধুনীয়াকৈ পিছ খাই গ'ল ইমানটো জোখলৈকে আপোনালোকে পিছি ল'লে হ'ব আপোনালোকে ইমান মানে মিহি কৰি প্লে পিছি ল'ব এতিয়া এয়া গোটেই আমখিনি ধুনীয়াকৈ পিছা হৈ গ'ল আৰু এফালে এয়া কি লৈছো চাওকচোন অলপ চেনি লৈ লৈছো এয়া পাছত আন্দাজ মতে দিম আৰু যিমানখিনি আমখিনিৰ জোখাৰত লাগে এয়া জিৰা আৰু জনি এটা বিহ জলকীয়াটো আপোনালোকে যিমানখিনি লাগে সিমানখিনি দিব গুটেটো দি দিলেও বেছি জ্বলা হৈ যাব আৰু আপোনালোকে যদি জ্বলা বেছি খাব পাৰে সৰহকৈ দিলেও বেয়া নালাগে এমান লং ইলাচিও লৈ লৈছো এটো গোন্ধৰ কাৰণে আপোনালোকে ইচ্ছা কৰিলে ল'বও পাৰে বা নললেও কোনো কথা নাই এতিয়া এয়া পেনখনত অকমান তেল দি লৈছো বেছি নালাগে আৰু অকমান তেল দিলে হ'ল এতিয়া তাত এই জিৰা আৰু জনিখিনি দিছো লং ইলাচিখিনি দি দিছো এতিয়া এই যিখিনি জিৰা আৰু জনি দিছিলো সেইখিনি অলপ ভাজি লৈ ইয়াত এই পিছি ৰাখা আমখিনি দি দিছো এইখিনি অলপ এনেকে লৰাই পেলাই ভাজি থাকিম অলপ মানে কালাৰটো অকমান চেঞ্জ হ'ব আৰু বহুত বেছি চেঞ্জ হ'লেকো ভাজিব নালাগে অলপ ভাজি হোৱাৰ পাছতে ইয়াত আমি যিখিনি চেনি ৰাখিছিলো সেই চেনিখিনি দি দিম এয়া চাওকচোন অকমান কালাৰটো চেঞ্জ নিচিনা হৈছে আৰু কোমল হৈ গৈছে যি এটুকুৰা ডাঙৰ হৈ আছিল সেইখিনিও কোমল হৈ গৈছে এনেকে চাই ল'ব কোমল হৈ যোৱাৰ পাছত এতিয়া ইয়া চেনিখিনি দি দিছো আপোনালোকে যদি মানে আমটো বেছি টেঙা হয় তেতিয়া আৰু অলপ নিমখ দি দিব কিন্তু মই পিছি লওঁতে দিছো কাৰণে দিয়া নাই এয়া চাওকচোন চেনিখিনি দি এনেকে লৰাই থাকিব লাগি যাবলৈ নিদিব আৰু এই গুটেই জলকীয়াটো দিয়া নাই অকমান কাটি পেলাই দি দিছো তাৰ পৰা গুটেটো দি দিলে আমাৰ বেছি জ্বলা হৈ যাব এয়া হোৱাৰ সময় অকমান আগে দিছো বেছি নহয় আৰু জলকীয়াটো অকমান কোমল হ'লে ৰাখি দিম এয়া জ্বলাখিনি ইয়াত দি দিছো জ্বলাখিনি ইমানটো কোমল হোৱাৰ সময়লৈকে আপোনালোকে ৰাখি দিলে হ'ল আৰু জ্বলাটো যদি বেছি খাই বাৰু বেছি দিব কোনো কথা নাই আপোনালোকে খাই চাবচোন জ্বলা মিঠাৰ এখন বহুত ধুনীয়া ৰেচিপি হয় মানে আপোনাৰ এনেকুৱাও লাগিব জ্বলা নিচিনাও লাগিব অলপ টেঙা নিচিনাও লাগিব আৰু অলপ মানে মিঠা অলপ জাম টাইপৰো লাগিব মানে এবাৰ আপোনালোকে বনাই খাই চাবচোন বহুত ভাল লাগে আৰু খাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে শেষলৈকে ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ যদি কিবা ভুল হয় আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলো থ্যাংক ইউ